বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাক বাংলাদেশের দালালাখ্যা আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ বাঘবৰৰ মিলিজুলি বজাৰত অনুষ্ঠিত এক প্ৰতিবাদী জনসভাত এই মন্তব্য আমচু নেতাগৰাকীৰ অমানৱীয় উচ্ছেদ বন্ধ কৰা উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন ভূমিহীন লোকসকলক ভূমি প্ৰদানৰ লগতে সংখ্যালঘুসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আমচুৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত বৰপেটা জিলাৰ বাঘবৰৰ মিলিজুলি বজাৰত জনতাৰ প্ৰতিবাদ শীৰ্ষক প্ৰতিবাদী জনসভা অনুষ্ঠিত হয় বৰপেটা জিলা আমচুৰ সভাপতি আব্দুল জুব্বাৰৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাত আমচুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম চৰকাৰ উপস্থিত থাকি কৈছে আমচুৱে কেতিয়াও বাংলাদেশৰ দালালি কৰা নাই আৰু ভৱিষ্যতেও নকৰে বৰ্তমান বিজেপি দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাহে বাংলাদেশৰ দালালি বুলি কয় লগতে কয় অসমখন হিমন্তৰ পৈতৃক সম্পত্তি নহয় যে যি মন যায় তাকে কৰিব ইয়াক সহ্য কৰা নহব ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব লগতে সংখ্যালঘু অধ্যুষিত অঞ্চলৰ পৰা বাল্য বিবাহ সমূলি বন্ধ কৰিবলৈ উপস্থিত ৰাইজ তথা মাতৃসকলক কাটৰ কণ্ঠে আহ্বান জনায় আমচুৰ সাধাৰণ সম্পাদক মিন্নাতুল ইছলামে বেআইনীভাৱে উচ্ছেদিত লোকসকলক আগতীয়াকৈ কোনো ধৰণৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ উচ্ছেদ কৰা কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰে কাৰ্যসূচী 6 নম্বৰ জনতাৰ প্ৰতিবাদ কাৰ্যসূচী আপোনালোকে জানে যে অসম চৰকাৰে শেহতীয়াভাৱে যি ধৰণে অসমৰ মুছলমানসকলক উচ্ছেদৰ নামতে হওক বা অন্যান্য সংখ্যালঘুৰ উন্নয়নৰ ক্ষেত্ৰতে হওক যি ধৰণে অমানৱীয়ভাৱে হিটলাৰী কায়দাৰে স্বৈৰতন্ত্ৰ চলায় যি ধৰণে অন্যায় অত্যাচাৰ কৰি অসমৰ সংখ্যালঘু বিশেষকৈ মুছলমানসকলক তিলকে মৃত্যুৰ মুখলৈ ঠেলি দি মুছলমানসকলক নিক্ষেপ কৰা যি আলোচনা কৰিছোঁ ইয়াত তীব্ৰ বিৰোধিতা কৰি আহিছে ইয়াত তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু যাৰ কাৰণে আমি উপায়ন্তৰ হৈ অসমৰ মুখ্যমন্ত্ৰীক বাৰে বাৰে কৈছিলোঁ যে যিসকল মানুহ উচ্ছেদিত হ'ল তেওঁলোকক পুনৰ্সংস্থাপনৰ ব্যৱস্থা হ'বলৈকে আজিলৈকে নহ'ল যিসকল মানুহ বিভিন্ন সময়ত দেখিছোঁ উচ্ছেদৰ নামত বিভিন্ন ঠাইত নটিচ জাৰি কৰা হৈছে কোনো ধৰণৰ সংস্থাপনৰ ব্যৱস্থা নাই কোনো ধৰণৰ এই মানুহখিনিৰ আলাপ আলোচনা নাই গতিকে এইবিলাকত মধ্যৰকাৰ দাবী উত্থাপন কৰিছিলোঁ আৰু অনুৰূপ ধৰণে সংখ্যালঘুসকলৰ বুকুৰ মাজেদি মাদ্ৰাছাৰ ওপৰত বুলডোজাৰ চলাই দিয়া সংখ্যালঘুসকলৰ কিবা সৰু সুৰা দোষ পালে সেই পৰিয়ালটোৰ ওপৰত ঘৰ বাৰীত বুলডোজাৰটি ভাঙি দিয়া এই ধৰণৰ প্ৰৱণতা এই ধৰণৰ সভ্যতা সংস্কৃতি আচলতে অসমৰ সংখ্যালঘুসকলক তেওঁ নিৰ্বিচ্ছিন্নভাৱে এই অন্যায়বিলাক কৰি আছে যাৰ প্ৰতিবাদত আমি জনতাৰ প্ৰতিবাদ নামেৰে 20খন জনসভা আয়োজন কৰিছোঁ তাৰে 6 নম্বৰ জনতাৰ প্ৰতিবাদ আয়োজন কৰিলোঁ আৰু বাকীখিনি আমাৰ কৰা হ'ব ইয়াৰ পিছতো যদি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ সংখ্যালঘু সমাজক যদি অন্যায় আৰু অত্যাচাৰ কৰি থাকে তেওঁলোকে সাংবিধানিক অধিকাৰখিনি যদি মুখ্যমন্ত্ৰী নিদিয়ে তেনেহ'লে আমি সকলো ৰাইজ একত্ৰিত হৈ আজিৰ পৰা আমি আহ্বান সকলো জেগাতে দি আছোঁ সকলো সভাতে দি আছোঁ যে আমি নিজৰ অধিকাৰৰ বাবে পুলিচৰ সকলো ধৰণৰ বাধা বিঘিনি নেওচি গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণভাৱে যদি পুলিচে আমাৰ বুকুৰ ওপৰেদি গুলিও ফুটায় বুলডোজাৰ যিমানেই নলগাওক কিয় তথাপিতো আমি আমাৰ ল'ৰা ছোৱালীলৈ নিজৰ অধিকাৰৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ দিছপুৰত আমাৰ অধিকাৰৰ কাৰণে আমি যাম আৰু তাত যদি আমাৰ মৃত্যুবৰণ হয় সেই অধিকাৰ আনিবৰ যাওঁতে যদি আমাৰ মৃত্যুবৰণ হয় সেই মৃত্যুবৰণ আমি হাঁহি ৰঙে হেলা ৰঙে মানি ল'ম গতিকে আমাক অধিকাৰ আমাক লাগিব এই অধিকাৰ আমাৰ কোনো কাঢ়ি ল'ব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা আমাৰ অধিকাৰ কাঢ়ি ল'ব নোৱাৰে গতিকে সময় থাকোঁতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই ধৰণে হিটলাৰী আৰু স্বৈৰতন্ত্ৰ শাসন বন্ধ কৰি সকলো জাতি জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী হৈ মুছলমানসকলৰ লগত অন্যায় যি কৰিছে এই অন্যায়বিলাক বন্ধ কৰি মুছলমানসকলৰ যিখিনি প্ৰাপ্য অধিকাৰ সেইখিনি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আজিৰ প্ৰতিবাদী সভাৰ জৰিয়তে আকৌ আহ্বান জনাইছোঁ।